everyone, মই Anamika পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে মোৰ চেনেল বি ক্ৰিয়েটিভলৈ আপোনালোকক ওয়েলকাম জনাইছো। আজি ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পেপাৰৰ পৰা বনোৱা খুব ধুনীয়া এটা ৱাল ডেকৰ। মই স্টেপ বাই স্টেপ দেখাই যাম, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। বলকচোন তেনেহলে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো। ওয়াল ডেকৰটোৰ বাবে আমাক লাগিব এখন কাৰ্ডবোৰ্ড আৰু কাৰ্ডবোৰ্ডখনত মই হাৰ্ট শেপত ড্ৰ কৰি লৈছো। প্ৰথমে নিউজপেপাৰ এখনত এনেদৰে হাৰ্ট শেপটো বনাই আপোনালোকে কাৰ্ডবোৰ্ডখনৰ ওপৰত ৰাখি পেন্সিলেৰে ড্ৰ কৰি ল'ব পাৰে, তাৰ পিছত কাটি দিলেই হৈ গ'ল। কাৰ্ডবোৰ্ডখন এনেদৰে মই কাটি ললো। আকৌ এখন নিউজপেপাৰ ললো আৰু সেইখন অলপমান সৰু সাইজত কাটি ললো এনেদৰে হাৰ্ট শেপত আৰু এতিয়া নিউজপেপাৰখন কাৰ্ডবোৰ্ডখনৰ ওপৰত ৰাখি মই ড্ৰ কৰি দিম আৰু মাজৰ অংশখিনি কাটি দিম। এটা ব্লেক কালাৰ লৈছো আৰু কাৰ্ডবোৰ্ডখনত ব্লেক কালাৰ কৰি লম। কালাৰ কৰা হৈ গৈছে। এতিয়া মই লৈছো এখন ৰেড কালাৰৰ পেপাৰ আৰু ৰেড কালাৰ পেপাৰখনত মই এনেদৰে ঘূৰণীয়াকৈ সাৰ্কেল বনাই লম। মই এটা বটলৰ হাফৰ লৈছো, হাফৰটো দি মই এনেদৰে সাৰ্কেল বনাই লৈছো, আপোনালোকেও এনেদৰে বনাব পাৰে। গোটেই পেপাৰখনতে সাৰ্কেল বনাই ললো আৰু এটা এটাকৈ কাটি লম। এতিয়া মই লৈছো এটা ফেভিকল আৰু ফেভিকলটোৰ পেপাৰখনৰ এটা সাইডত লগাই আনটো সাইডত এনেদৰে মই আঠা লগাই দিছো। ৰোল টাইপত বনাই লৈছো পেপাৰখন আৰু একেদৰে মই গোটেই কেইখন পেপাৰ ৰোল বনাই লম এনেদৰে। পেপাৰ ৰোল কেইটা বনাই ললো। এতিয়া মই লৈছো এখন গ্ৰীন কালাৰৰ পেপাৰ। এই পেপাৰখনৰ সাইজটো মই স্ক্ৰীনত মেনশন কৰি দিম, চাই ল'ব আপোনালোকে আৰু সেই হিচাপতে কাট কৰি ল'লেই হ'ল পেপাৰখন। আৰু এইদৰে মই পেপাৰখন ভাঁজ কৰি লৈছো আৰু এতিয়া কেঁচিৰে এনেকৈ সাইডৰ পৰা কাটি দিম। খুব ধুনীয়া এপাহ ফুল বনি যাব। এইবাৰ আমাক লাগিব বগা মণি আৰু মই ফুলপাহৰ একেবাৰে মাজত ফেভিকল দি এটা বগা মণি লগাই দিম। আপোনালোকৰ ওচৰত যদি বগা মণি নাথাকে এনেকুৱা, তেতিয়া আপোনালোকে কালাৰ পেন্সিলেৰে ফুলপাহৰ মাজত আঁচ টাইপৰ টানিও দিব পাৰে। একে পদ্ধতিৰে মই এইখিনি ফুলো বনাই ললো। এতিয়া মই আগতে বনাই ৰখা কাৰ্ডবোৰ্ডখন লৈছো। কাৰ্ডবোৰ্ডখনৰ উল্টা সাইডত এডাল ৰছী লৈছো আৰু ৰছীডাল এনেদৰে ফেভিকলৰ সহায়ত মই আঠা লগাই দিছো যাতে আমাৰ ৱালত লগাবৰ কাৰণে সুবিধা হয়। এতিয়া মই পেপাৰ ৰোল কেইটা বেক সাইডত এনেদৰে ফেভিকল লগাই কাৰ্ডবোৰ্ডখনত এটা এটাকৈ লগাই যাম। গোটেই কাৰ্ডবোৰ্ডখনতে এনেদৰে মই ৰোলখিনি এটা এটাকৈ লগাই যাম। গোটেই কাৰ্ডবোৰ্ডখনতে এটা এটাকৈ এইদৰে পেপাৰ ৰোলবিলাক লগাই ললো। এতিয়া আঠাটো অলপ সময় শুকাবৰ কাৰণে ৰাখি দিম। এতিয়া মই ইয়াতে ফুলবোৰ লগাই লম। এনেদৰে মই
ফুলপাহৰ বেক সাইডত ফেভিকল লগাই লৈছো আৰু এপাহ এপাহকৈ এইদৰে ভিডিঅ'ত দেখুৱা ধৰণেৰে লগাই গলে হল এই ওয়াল ডেকৰটো ন ওয়ালত লগাই ৰখাৰ পিছত বিৰাতেই বেছি ধুনিয়া লাগে মোৰটো বহুত ভাল লাগিছে আপোনালোকেও ট্ৰাই কৰিব আপোনালোকে যি কোনো কালাৰৰ পেপাৰ দিয়ে বনাব পাৰে ব্লু গ্ৰীন মাজৰ ফুলখিনি হোৱাইট দি তেনেদৰে বনাব পাৰে ৰেডি হৈ গ'ল ওয়াল ডেকৰটো চাওকচোন ইমান বেছি ধুনিয়া লাগিছে আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে মোক জনাব Friends, I hope আপোনালোকৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে মোৰ ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু মোক কমেন্ট কৰি জনাব যে কেনেকুৱা লাগিলে আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থৈ যাব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশন সমূহ আপোনালোকে পাই থাকে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহো বাই বাই